আজি আমি নতুনকৈ ইউটিউব চেনেল কেনেকৈ খুলিব আৰু কি এপছ ডাউনলোড কৰিব লাগিব আৰু ভিডিঅ'বোৰ কেনেকৈ আপলোড কৰিব বা টাইটেল কেনেকৈ লিখিব কৰ পৰা ল'ব আৰু থাম্বনেল কেনেকৈ লগাব সেই বিষয়ে আজি এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব আৰু যদিহে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব প্ৰথমতে মোবাইলৰ যেটো আপোনালোকৰ ইউটিউব আছে সেই ইউটিউবত যাব লাগিব ইয়াতে ইউটিউব অপচনত ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত আপোনালোকে তলত চাব যে কেইটামান হোম আছে শৰ্ট সাবস্ক্ৰিপশনস ইয়াতে চাব যে ইউ বুলি এটা অপচন আছে ইউ অপচনটো ইয়াতে ক্লিক কৰিব লাগিব সো ইয়াতে ইউ অপচনটো ইয়াতে ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কেইটামান অপচন পাব সুইচ একাউন্ট আছে গুগল একাউন্ট সো আপোনালোকে ইয়াতে চাব যে শাহী টেকনলজিস ইয়াতে ক্ৰিয়েট এ চেনেল এই ক্ৰিয়েট এ চেনেল অপচনটো ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিয়া হল এতে ক্লিক কৰাৰ পিছত ইয়াতে চাব যে পিকচাৰ বুলি অপচন আছে চেঞ্জ ইওর ফটো টেক এ নিউ ওয়ান সো ইয়াতে আপোনালোকৰ যেটো ফটো ইয়াতে দিব পাৰিব সো দুটাই ফটো ইয়াতে আপোনালোকে দিব যেটো ইউটিউব ব্যানাৰ আছে এই ব্যানাৰটো দিব পাৰিব আৰু লগটো দিব পাৰিব সো তাৰ পিছত ইয়াতে যেটো আছে নেম আছে শাহী টেকনলজিস সো ইয়াতে ক্লিক কৰিলে আপোনালোকে ইয়াতে চেনেলৰ নামটো এডিট কৰিব পাৰিব বা যেটো ৰাখে হেটো ইয়াতে এডিট কৰি আপোনালোকে ধুনিয়াকৈ লিখিব পাৰিব ইয়াতে চেনেলৰ নামটো তাৰ পিছত আহিব আপোনালোকৰ যেটো ইয়াতে ক্ৰিয়েট এ চেনেল বুলি এটা অপচন আছে এই ক্ৰিয়েট এ চেনেল অপচনটো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চেনেলটো খোলা হৈ গল ইয়াৰ পিছত কিছুমান কাম কৰিবলগীয়া বহুত আছে যে এডিট কৰিব লাগিব এতে এডিট কেনেকৈ কৰিব আৰু এডিট কৰাৰ কাৰণত এগেইন এই যেটো মানে ই অপচন আছে ই অপচনটো ইয়াতে যাব লাগিব ইয়াতে ক্লিক কৰি দিয়া হল এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে সো শাহী টেকনলজিস ইয়াতে ভিউ চেনেল বুলি অপচনটো আহি গল সো চেনেলটো খোলা হৈ গল ইয়াতে ক্লিক কৰি দিয়া হল ভিউ চেনেলত ক্লিক কৰা হল এতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ইয়াতে চাব যে ইয়াতে মেনেজ ভিডিও ইয়াতে পেন্সিলৰ নিচিনা এটা অপচন আছে এই পেন্সিলৰ নিচিনা অপচনটো ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত ইয়াতে সো নেমটো আছে নেমটো চেঞ্জ কৰিব পাৰিব সো ইয়াতে আপোনালোকে পাব যে ডেসক্ৰিপচন বুলি এড এ ডেসক্ৰিপচন আপোনালোকে এই এড এ ডেসক্ৰিপচনত জি টাইপৰ আপোনালোকে ভিডিও বনায় সেই টাইপৰ ইয়াতে লিখিব পাৰিব সো ইয়াতে যদি পেন্সিলৰ নিচিনা ইয়াতে ক্লিক কৰি দিয়া হয় ক্লিক কৰাৰ পিছত সো আপোনালোকে ডেসক্ৰিপচনত লিখিব পাৰিব তাৰ পিছত বা ইয়াতে আপোনালোকে চেনেলৰ যেটো ব্যানাৰ আছে সেই ব্যানাৰটো ইয়াৰ পৰা দিব পাৰিব আৰু যেটো লগো আছে লগটো ইয়াৰ পৰা দিব পাৰিব খোলাৰ কামটো সম্পূৰ্ণৰূপে হৈ গল এতিয়া ভিডিও কেনেকৈ আপলোড কৰিব ভিডিও আপলোড কৰাৰ আগত কেইটামান এপছ আপোনালোকক ডাউনলোড কৰিব লাগিব আৰু সেই এপছ প্ৰথমতে ইয়াতে দিছো যে যেটো মানে পিক্সেল এপ আছে এই পিক্সেল এপটোত আপোনালোকে ইয়াতে যেটো ভিডিওৰ যেটো থাম্বনেল আছে সেই থাম্বনেলটো ইয়াতে সো ধুনিয়া কৰি ইয়াতে বনাব পাৰিব সো ইয়াতে পিক্সেল এপত গৈ আপোনালোকে থাম্বনেলটো বনাব পাৰিব তাৰ পিছত আৰু এটা এপছ লাগিব যেতিয়া ভিডিও আপুনি ভিডিও কৰিব কৰাৰ পিছত ভিডিওটো বনাব সো এই ভিডিও বনোৱাৰ কাৰণত যেটো ভিএন এপ্লিকেশন আছে এই ভিএন এপ্লিকেশনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু এই ভিএন এপ্লিকেশনৰ বিষয়ে দুই এটা ভিডিও চালে আপোনালোকে ধুনিয়াকৈ ভিডিওবোৰ এডিট কৰিব পাৰিব এতিয়া ভিডিওবোৰ আপলোড কেনেকৈ কৰিব আপলোড কৰাৰ কাৰণত আৰু এটা এপ্লিকেশন লাগিব আপলোড কৰাৰ কাৰণত নহয় যে YT ষ্টুডিও আপোনালোকে YT ষ্টুডিওত গোটেইখিনি বস্তু চাব পাৰিব গতিকে YT ষ্টুডিওটো আপোনালোকে ডাউনলোড কৰি ল'ব সো এতিয়া ভিডিওবোৰ আপলোড কৰাৰ কাৰণত ডাইৰেক্ট ইউটিউবৰ পৰা কৰিব পাৰিব বা YT ষ্টুডিওৰ দ্বাৰা ভিডিওবোৰ আপলোড কৰিব পাৰিব সো YT ষ্টুডিও ইয়াতে ওপেন কৰি লোৱা হল যেহেতু শাহী টেকনলজি এই মাত্ৰ চেনেলটো খোলা হল সো ইয়াতে শাহী টেকনলজি টোটাল সাবস্ক্ৰাইবাৰ 0 হৈ আছে ভিউ 0 গোটেইখিনি 0 হৈ আছে এতে ভিডিওবোৰ আপলোড কৰাৰ কাৰণত ইয়াৰে যেটো প্লাস চিন বুলি অপচন পাব সেই প্লাস চিন অপচনটো ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু এই প্লাস চিন অপচনটো ইয়াতে ক্লিক কৰি আপোনালোকে ভিডিওবোৰ আপলোড কৰিব পাৰিব ইয়াতে প্লাস চিন অপচনটো ইয়াতে ক্লিক কৰি দিয়া হল এতে ক্লিক কৰাৰ পিছত ইয়াতে এটা যিকোনো প্ৰকাৰৰ ভিডিও লোৱা হল সো এতিয়া টাইটেলবোৰ কেনেকৈ লিখিব ইয়াতে ক্ৰিয়েট এ টাইটেল অপচন আছে সো এই ক্ৰিয়েট এ টাইটেলত আপোনালোকে 100টা ওয়াৰ্ডৰ ভিতৰত লিখিব পাৰিব তাৰ পিছত যেটো এটা ডেসক্ৰিপচন আছে এই ডেসক্ৰিপচনত 5000 ওয়াৰ্ডৰ ভিতৰত আপোনালোকে লিখিব পাৰিব সো ইয়াতে এইবোৰ লিখি লব আৰু এইবোৰ কৰ পৰা পাব হেটো কৈ আছো তাৰ আগত আপোনালোকে এটা বস্তু চাব যে কমেন্টছ যেটো আছে সেইবোৰ আপোনালোকে অন কৰি ৰাখিব সো ইয়াতে অফ হৈ আছে অন কৰিব সো অন কৰাৰ পিছত আপোনালোকে ইয়াতে আৰু কেইটামান বস্তু চাব যেটো আছে ভিজিবিলিটি আছে এই ভিজিবিলিটিটো প্ৰথমতে আপোনালোকে যেতিয়া ভিডিওবোৰ আপলোড কৰিব আপলোড কৰাৰ আগত সো আপোনালোকে আনলিস্টেড কৰি ৰাখিব তাৰ পিছতহে যেতিয়া ভিডিওবোৰ আপলোড কৰা হৈ যাব টাইটেলবোৰ লিখা হ'ব বা টাইটেল বা ট্যাগবোৰ দিয়া হ'ব থাম্বনেলবোৰ এড কৰা হ'ব তাৰ পিছতহে আপোনালোকে পাবলিক কৰি দিব
সো এইটো প্ৰথমতে আপলোড কৰাৰ সময়ত আনলিষ্টেড কৰি ৰাখিব সো তাৰ পিছত ইয়াতে আৰু কেইটামান বস্তু সো ইয়াৰ পিছত গোটেইকেইটা বস্তু আহি যাব সো এতিয়া কথা হ'ল যে টাইটেলবোৰ কেনেকৈ লিখিব আৰু টাইটেলবোৰ লিখাৰ কাৰণত আপোনালোকে প্ৰথমতে ইউটিউব এপ্লিকেশ্যনত যাব ইউটিউব এপ্লিকেশ্যনত যোৱা হ'ল এতিয়া যোৱাৰ পিছত আপোনালোকে যি টাইপৰ ভিডিঅ' বনায় সেই টাইপৰ ভিডিঅ'বোৰ প্ৰথমতে ইউটিউবত সাৰ্চ কৰিব সাপোজ ইয়াতে লিখা হ'ল যে YOU ইউটিউব চেনেল কেনেকৈ খোলে সো যদিহে আপোনালোকে এই টাইপৰ ভিডিঅ' বনায় তেতিয়াহ'লে আপোনালোকে ইয়াতে চাব পাৰিব যে ইউটিউব চেনেল কেনেকৈ খোলে এছামিছ ইউটিউব চেনেল কেনেকৈ খোলে 2024 সো ইয়াৰ পৰা আপোনালোকে যিবোৰ এড আছে বা ডিসক্ৰিপশন বা টাইটেলত আপোনালোকে এইবোৰ লিখিব পাৰিব বা আপোনালোকে ইয়াতে লিখিব যে ইউটিউব চেনেল কেছে যদি হিন্দীত বনায় তেতিয়াহ'লে হিন্দীত লিখিব বা ইয়াতে আহি গৈছে যে ইউটিউব চেনেল কেনেকৈ খোলে সো ইয়াতে বহুত কেইটা আহি গৈছে সো আপোনালোকে ইয়াতে যিকোনো এটা ক্লিক কৰিব যে ইউটিউব চেনেল কেনেকৈ খোলে ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ টাইটেল বা ট্যাগবোৰ লিখিব পাৰিব আৰু যদিহে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ